নমস্কাৰ, এক ব্ৰেকিং নিউজ। মৰিগাঁৱত এইবাৰ ছাগলী চোৰৰ সন্ত্ৰাস। বিলাসী বাহনেৰে ছাগলী চুৰি কৰাৰ চেষ্টা চোৰৰ। জনাই গৈছে এটা ব্ৰেকিং নিউজ। মৰিগাঁৱত ছাগলী চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। AS21F6118 নম্বৰৰ এল্টো বাহনত ছাগলী উঠাই চুৰ কৰিছিল চোৰে। আৰু শংকৰ মাধৱ বিদ্যালয়ৰ ওচৰৰ পৰা কলা ৰঙৰ ছাগলীজনীক বিস্কুট খুৱাই উঠাইছিল এল্টো বাহনখনত। ৰাইজৰ সহযোগত মৰিগাঁও চহৰৰ মাজমজিয়াত বাহনখন কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আজি চোৰৰ দশা আজি বেয়া আছিল, সেইবাবে ৰাইজে বাহনখন কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বাহনখনৰ পৰা পলায়ন কৰে ছাগলী চোৰে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈছে আৰু ইতিমধ্যে ছাগলী চোৰটোৰ নাম জানিব পৰা গৈছে মোহন বৰুৱা আৰু ঘৰ বৰঙাবাৰীত বুলি জানিব পৰা গৈছে। পুনৰ জনাইছো, মৰিগাঁৱত এইবাৰ ছাগলী চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। বিলাসী বাহনেৰে ছাগলী চুৰি কৰাৰ চেষ্টা কৰিছে চোৰে। আৰু বাহনখনৰ নম্বৰ জনাইছো AS21F6118 নম্বৰৰ এল্টো বাহনখনেৰে ছাগলী চুৰ কৰাৰ চেষ্টা কৰিছিল, কিন্তু ৰাইজে কৰায়ত্ব কৰিছে বাহনখন। কি আছিলে মানে ছাগলীজনী মই লগতে লৈ পেলাই আছিলো বোলে এৰাল দিম আৰু তাৰপিছত এই শংকৰ মাধৱ বাইদেৱে ক'লে যে নব এই গছৰ ঠানি দুটা অলপ বগাই দিয়াচোন ৱালৰ পৰা। সেই ৱালৰ পৰা মানে গছৰ ঠানি দুটা কাটি থাকোঁতে ছাগলীজনী এফালে আহিল, অহাৰ লগতে সি মানে বিস্কুট খুৱাই ছাগলীজনীয়ে টেটুত ধৰি দাঙি গাড়ীত ভৰাই ল'লে। তেতিয়া মই দেখা পাই দা কটাই তাতে পেলাই এইফালে আহিছো, চিঞৰিছো। সি এনেকুৱা গাড়ী চলাইছে মানে তাৰ চেকা মানে মাটিত নালাগে, ইমান স্পীডত আহিছে। আহি এইখিনিতে ল'ৰা এটা পালো, এই ভাইটি বোলো মোৰ ছাগলীজনী চুৱাই লৈ গ'ল, বলচোন এইখন গাড়ীখন দেখা পাইছো BSNL ওচৰত মানে এনেকুৱা ঘূৰিছে, ই মানে কেনেকুৱা ঘূৰিছে ক'ব নোৱাৰো আৰু, ভগৱান জানে আৰু। এই লগতে এতিয়া ধৰি লওক আধা ঘণ্টা বেছি হৈছে আৰু। এইটো বনসত্ৰ শংকৰ মাধৱ স্কুলৰ ফ্ৰণ্টৰ পৰা। তাৰপিছত আহি এনেকে আমি ঘূৰি আহি এই মুছলিম গাঁৱৰ মাজত গাড়ী পাইছো, সি আমাক খুন্দিয়াব ওলাইছে। যেতিয়া খুন্দিয়াব ওলাইছে মই ভাইটিটোক কৈছো বোলো ভাইটি গাড়ী চাইড কৰি দে, ইয়াৰ আগত নেপেলাবি। যেতিয়া নেপেলাবি বুলি কৈছো, আকৌ আহি এইখিনি টাৰ্ণিঙত আমি আগবাঢ়িব ওলাইছো, সি আকৌ সেইখিনিতো আমাক এই ডিভাইডাৰত খুন্দা মাৰি দিছে। ডিভাইডাৰত খুন্দা মাৰি আঁঠু ৰঙা কৰি দিছে। তাৰপিছত এইখিনিত আহি বুলি সি গাড়ীখন ৰাখি দৰ্জা খুলি এইফালে ল মাৰি গুচি গ'ল। আমি ধৰিব নোৱাৰিলো। ল'ৰাটো চিনি পাইছো, ল'ৰাটো বৰঙাবাৰী, বিয়া পাতিছে এৰাগাঁৱৰ পৰা। এৰাগাঁও কথাটো জানো আৰু, ল'ৰাটো চিনি পাওঁ। এৰাগাঁও তাৰ ঘৰ হেৰি বৰঙাবাৰী এজনে। হয়, তেখেতে হয়। ঘৰ বৰঙাবাৰী হয়, বিয়া এৰাগাঁও। মোৰ নাম নৱ দাস, বনসত্ৰ। নাই, মোৰ আগত তিনিটা আনিছে, ইয়ে আনিছে। মই তেতিয়া গাড়ী নাম্বাৰটো মানে হেৰি হ'ল, মই মানে গাড়ীখন একেখনে, নাম্বাৰটো মই ৰাখিব নোৱাৰিলো, অলপ দূৰত হ'ল।